নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সুদক্ষিণা শৰ্মা বাইদেউ আজি আমাৰ মাজত নাই, তেখেতে আজি ঢুকাইছে। গতিকে তেখেতৰ কথা ডাক্তৰেনো কি ক'লে চাওকচোন ভিডিঅ'টো। sudakshina baidewe আজি 85 years old আমাৰ তাতে এডমিট হৈছিল 23rd জুনত নিউমোনিয়া লৈ উইথ বেড চ'ৰ এটা ডাঙৰ প্ৰেছাৰ চ'ৰ বুলি কয়, পিঠি পিছফালে ঘাঁ এটা আছিল। আহোঁতে আমি তেখেত বেছ ক্ৰিটিকেলে আছিল, তেতিয়া আমি ICUলৈ ভৰ্তি কৰিছিলোঁ। ICUৰ পৰা ইম্প্ৰুভ হৈ উভতি আহিছোঁ ৱাৰ্ডলৈ, আমি কেবিনলৈ লৈ আহিলোঁ। কিন্তু বিকজ অফ আৱাৰ এজ মে বি আমি উই কুডন্ট টেক ইয়াতকৈ আৰু নোৱাৰা হ'লোঁ, বিকজ ইনফেকশ্যন গট বেটাৰ অফ আৱাৰ এজ। চ' আজি ৰাতিপুৱা 8:25 ঢুকাইছে। এতিয়া প্লেন হ'ল ঘৰৰ মানুহৰ লগত কথা পাতি কি তেখেতে ঘৰলৈ লৈ যাব আৰু 2টা বজাত আমাৰ ইয়াতে আকৌ লৈ আহিব, কেলৈ বাইদেৱে বডিটো ডনেট কৰা আছিল। সেইকাৰণে 2টা বজাত ইয়াতে ডনেট কৰিব, ঘৰৰ মানুহে আমাক দিব। আৰু আমি ইলোৰা মঞ্চক আমাৰ যোনটো ফ্লেগশ্বিপ প্ৰগ্ৰেম ডনেশ্যনৰ, তেখেতৰ মানুহবোৰকো খবৰ দিছোঁ। আমাৰ ভাইচ প্ৰিন্সিপাল ছাৰ আছে। আৰু আই ডনেশ্যনৰ কাৰণেও আমি এতিয়া আমাৰ আই বেংকত যদি ডনেট কৰিব পাৰে তেতিয়া খুবেই ভাল হয়। ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছবোৰে এনাটমিত ইট উইল বি ডনেটেড টু দ্য ডিপাৰ্টমেণ্ট অফ এনাটমিত এইটো ডিছেকশ্যন কৰে সদায়। MBBS ষ্টুডেণ্টছবোৰক ফাৰ্ষ্ট ইয়াৰটো কেডাভাৰ মানে ঢুকুৱা মানুহৰ ওপৰত গোটেই পাৰ্টছবোৰ দেখায় নহ'লে। So that will be done and she has donated. It's a very noble decision taken by her. আৰু তেখেতে যিহেতু ডনেট কৰিছে। সুদক্ষিণা শৰ্মা বাইদেৱে বহুতো সুন্দৰ সুন্দৰ গীতত কণ্ঠদান কৰি থৈ গৈছে। সেইবোৰ গীত অমৰ হৈ থাকিব আৰু সুদক্ষিণা বাইদেউৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং।